নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত এটা নতুন পাঠ আৰম্ভ কৰিম। এইটো হৈছে আমাৰ কি সমান্তৰ প্ৰগতি, অৰ্থাৎ আমি যদি ইংলিছত কওঁ এৰিথমেটিক প্ৰগ্ৰেছন। আমি এইটো ক্লাছত ইয়াৰ অনুশীলনীবোৰ আমি ডাইৰেক্টলি সমাধান কৰাতকৈ তাৰ আগত আমি সমান্তৰ প্ৰগতিনো কি, ইয়াত কেনেকুৱা ধৰণৰ বস্তু কিছুমান লাগে, বা ইয়াত কি কি শব্দ জড়িত হৈ আছে, বা ইয়াত কেনেকুৱা ধৰণৰ আমাক সূত্ৰ বা ফৰ্মুলাসমূহ দৰকাৰ আছে, আমি সেইবোৰ বস্তুৰ বিষয়ে আমি আগতীয়াকৈ আলোচনা কৰিম। ঠিক আছে, গতিকে তোমালোকে প্ৰথমতে এই ক্লাছটোত বুজি লোৱা যে ইয়াত কেনেকুৱা ধৰণৰ বস্তুবোৰ প্ৰয়োজন আছে, বা কেনেকুৱা ধৰণৰ শব্দবোৰ বা কেনেকুৱা ধৰণৰ টাৰ্মবিলাক আমি জানিব লাগিব, সেইটো প্ৰথমতে তোমালোকে জানি লোৱা। তাৰপিছত আমি ইয়াৰ পাছৰ যিবিলাক অনুশীলনী আছে সেই অনুশীলনীবোৰ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, ব'লা তেন্তে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কথা, আমি সমান্তৰ প্ৰগতি বুলি ক'লে কিছুমান শব্দ আমি বা কিছুমান আমি টাৰ্মৰ বিষয়ে জানিব লাগিব। যেনে আমাৰ প্ৰথম পদ, আমাৰ এই সমান্তৰ প্ৰগতিটো এনেকুৱা বস্তু, প্ৰথম পদটোৰ লগত একেই কিবা এটা সংখ্যা যোগ হৈ যিটো এটা প্ৰগতি আৰম্ভ হয়, বা যিটো এটা চিৰিজ এটা ষ্টাৰ্ট হয়, সেই চিৰিজটোকে আমি সমান্তৰ প্ৰগতি বুলি ক'ম। তাৰমানে আমি ধৰি লৈছোঁ, চোৱা, ছাপ'জ আমি এটা চিৰিজ লিখিছোঁ 2 4 6 8 ... ধৰিছোঁ আমি 80। তোমালোকে এই চিৰিজটো যদি মন কৰা, তোমালোকে এই চিৰিজটোৰ প্ৰতিটো সংখ্যাৰ পৰা যদি যিমান সংখ্যা দেখিছা 2 4 6 8 যি সংখ্যা দেখিছা, প্ৰতিটো সংখ্যাৰ পৰা যদি তোমালোকে এটা আগৰ পদটোৰ পৰা যদি প্ৰথম পদটো বিয়োগ কৰা, তোমালোকে এটা সমান পাৰ্থক্য দেখিবলৈ পাবা। তাৰমানে আমি 4ৰ পৰা যদি এইটোৰ পৰা যদি এইটো বিয়োগ কৰোঁ, সেইটো পাৰ্থক্য আমি কি পাম? 2 পাম। ঠিক তেনেকৈ ইহঁতলৈ 8ৰ পৰা যদি আমি 6টো বিয়োগ কৰোঁ, কি পাম? 2 পাম। ঠিক তেনেকৈ 80 আগত কি আছে বুলি ধৰিব লাগিব, আমি দেখিলোঁ যে কি দুইটাৰ মাজত পাৰ্থক্য কিমান আছে? 2। ইয়াৰ আগত তেন্তে আমি কি থাকিব? 78। তাৰমানে আমি 80ৰ পৰা যদিও 78 বিয়োগ কৰোঁ, আমি কি পাম? 2 পাম। অৰ্থাৎ ইহঁতৰ একেই কোনটো উমৈৰ সৈতে এটা সংখ্যা যোগ হৈছে, প্ৰতিটো সংখ্যাৰ লগতে, মানে প্ৰতিটো পদৰ লগতে একে এটা সংখ্যা যোগ হৈ আমাৰ প্ৰগতিটো বা আমাৰ চিৰিজটো আগবাঢ়ি গৈ আছে। গতিকে এনেকুৱাবিলাক যিবিলাক চিৰিজত বা যিবিলাক শ্ৰেণীত একে সংখ্যা কিছুমান যোগ হৈ থাকে বা লগ হৈ তাৰ আগৰ পদটো বনে, প্ৰথম পদটোৰ লগত যেতিয়া আগৰ পদ কিবা এটা সংখ্যা লগে আগৰ পদটো বনে, সেই যিটো সংখ্যা লগ হ'ল সেই একেটা সংখ্যা আগৰ পদটোতো লগ হ'ব লাগিব, তেতিয়া আমি তাক কি বুলি ক'ম? সমান্তৰ প্ৰগতি বুলি ক'ম। এতিয়া মই এটা ছাপ'জ লিখিছোঁ, ধৰা 3 5 6 7 9 10 13 ... এই চিৰিজটো তোমালোকে 5ৰ পৰা যদি 3 বিয়োগ কৰা তোমালোকে 2 পাবা, 6ৰ পৰা যদি 5 বিয়োগ কৰা 1 পাবা, 7ৰ পৰা যদি 6 বিয়োগ কৰা 1 পাবা, আকৌ 9ৰ পৰা যদি তোমালোকে 7 বিয়োগ কৰা 2 পাবা, আকৌ 10ৰ পৰা যদি 9 বিয়োগ কৰা 1 পাবা, আকৌ 13ৰ পৰা 10 বিয়োগ কৰিলে কিমান পাবা? 3 পাবা। ইয়াত তোমালোকে একে সংখ্যা দেখি পালানে? 3ৰ লগত আমি 2 যোগ কৰি 5 পালোঁ, কিন্তু 5ৰ লগত আমি 2 যোগ কৰি 6 নাপাওঁ, 1 যোগ কৰিলে 6 পাম। গতিকে ই এটা সমান্তৰ প্ৰগতি নহয়। সমান্তৰ প্ৰগতি এটা হ'ব হ'লে এটা প্ৰথম পদ আমি ধৰিব লাগিব, সেই প্ৰথম পদটোৰ লগত একে সংখ্যা কিছুমান লগ হৈ আমাৰ চিৰিজটো আগবাঢ়ি গৈ থাকিব লাগিব। গতিকে ইয়াৰ ধৰি লৈছোঁ আমি এটা ভাল আমাৰ সমান্তৰ প্ৰগতি আমি ধৰিছোঁ, ধৰি লোৱা 5 10 15 20 25 30 35 এনেকৈ আগলৈ গৈ আছে। ইয়াত তোমালোকে দেখিছা প্ৰতিটো সংখ্যাৰ লগত আমাৰ 5 যোগ হৈ আছে, হয়নে? 5ৰ লগত 5 যোগ হৈ 10 হ'ল, 10ৰ লগত 5 যোগ হ'লে 15 হ'ল, আকৌ 15ৰ লগত 5 যোগ হৈ 20 হ'ল। এতিয়া এইটো যদি আমাৰ এটা সমান্তৰ প্ৰগতি হয়, তেন্তে ইয়াৰ কেইটামান আমি শব্দ পাম। কি পাম? প্ৰথম পদ। কি পাম? প্ৰথম পদ। প্ৰথম পদটোক আমি এ আখৰে বুজাওঁ, যিহেতু প্ৰথম তাৰমানে ফাৰ্ষ্ট, গতিকে তলত কি দিব লাগিব? 1। এতিয়া প্ৰথম পদটো আমি কি? 5, হয়নে? দ্বিতীয় পদ, আমাৰ দ্বিতীয় পদটো কি? দ্বিতীয় পদটো আমি কি লিখিম? 2 নম্বৰ, গতিকে এটো ইকুৱেল কিমান? 10, হয়নে? তেনেকৈ আমাৰ তৃতীয় পদ কি হ'ব? তৃতীয় পদ কি লিখিম আমি? 8 লিখিব পাৰোঁ। 8 ইকুৱেল কি হ'ব আমাৰ? 15,
হয়নে এতিয়া আমি পদকেইটা পালোঁ এই প্ৰতিটো সংখ্যাকে সমান্তৰাল পদগতিত কি বুলি কোৱা হয় পদ বুলি কোৱা হয় তে একেবাৰে প্ৰথমত যিটো থাকিব তাক ক'ব প্ৰথম পদ আৰু তাৰ পিছত দ্বিতীয় পদ তেনেকৈ আমাৰ গৈ থাকিব এতিয়া আমি ইহঁতে এটা শব্দ পাওঁ যে সাধাৰণ অন্তৰ কি পাওঁ কি ক'লোঁ সাধাৰণ অন্তৰ লিখি দিছোঁ সাধাৰণ অন্তৰ অন্তৰ মানে আমি কি জানো যে অসমীয়াৰ অন্তৰ মানে কি পাৰ্থক্য সাধাৰণ অন্তৰ ইয়াক লিখে দ্বি আখৰে ইয়াক দ্বি আখৰে সূচোৱা হয় সাধাৰণ অন্তৰ মানে কি জানানে আগৰ পদটো বা তাৰ পাছৰ পদটো বিয়োগ কৰি যিটো আমি বিয়োগফল পাম সেইটো আমি ধৰিছোঁ এ হ'লে আগৰ পদটো 10 হয়নে তাৰমানে এটোৰ পৰা আমি যদি a1 বিয়োগ কৰোঁ আমি এটো মানে কি পাইছোঁ 10 আৰু a1 মানে কি 5 অৰ্থাৎ 10ৰ পৰা আমি 5 বিয়োগ কৰিলে কি পাম 5 এই 5টো সাধাৰণ অন্তৰ ইয়াক এতিয়া আমি সাধাৰণ অন্তৰ বুলি ক'ম কেতিয়া ক'ম কেতিয়া সাধাৰণ অন্তৰ বুলি ক'ম যদিহে ইহঁতৰ প্ৰতিটোৰে আগৰ পদটোৰ পৰা পাছৰ পদটো বিয়োগ কৰিলে পাৰ্থক্যটো একে পাওঁ ঠিক তেনেকৈ আমি আৰু এটা লৈছোঁ আমি ইহঁত হালৈ লৈছোঁ চাওঁ আমি যদি ধৰি লৈছোঁ ডি ইকুৱেল কি পাওঁ আমি এইটো ধৰি লৈছোঁ আমাৰ 5 নম্বৰ পদ হয়নে a5ৰ পৰা আমি a4 বিয়োগ কৰিলোঁ অৰ্থাৎ 5 নম্বৰ পদটোৰ পৰা আমি 4 নম্বৰ পদটো বিয়োগ কৰিলোঁ a5 মানে কিমান দিছে তোমালোকে 25 মাইনাছ a4 মানে কিমান 20 কিমান পাম 5 তেনে ইহঁতৰ সাধাৰণতে আমি কি ক'ব পাৰোঁ এই সমান্তৰ পদ্ধতিটোৰ আমি ক'ব পাৰোঁ যে এই সমান্তৰ পদ্ধতিটোৰ সাধাৰণ অন্তৰ কিমান 5 হয়নে 5 বুজি পাইছা সাধাৰণ অন্তৰ কি সাধাৰণ অন্তৰ মানে হৈছে আগৰ পদটোৰ পৰা পাছৰ পদটো বিয়োগ কৰি যিটো পাম সেই পদটোকে ক'ব কি সাধাৰণ অন্তৰ আৰু সাধাৰণ অন্তৰ সদায় একেই হ'ব লাগিব সমান হ'ব লাগিব তোমাৰ সংখ্যাবিলাক বেলেগ বেলেগ হ'ব নোৱাৰিব তাৰপৰা থাকে আমাৰ অন্তিম পদ নেক্সট আমাৰ এটা কি শব্দ পাম যে অন্তিম পদ অন্তিম পদ আমি অন্তিম পদটো কেনেকৈ লিখোঁ আমি জানো পদক এ আখৰে বুজায় অন্তিম পদ তাৰমানে একেবাৰে শেষৰটো আমি শেষৰটো কি যদি নাজানো আমি এন আখৰে লিখি দিব এন মানে যিকোনো নাম্বাৰ এই এন যে লিখিছোঁ এন মানে যিকোনো নাম্বাৰ হয়তো অন্তিম পদটো আমাৰ 200 2 লাখ 50 60 যিকোনো হ'ব পাৰে গতিকে অন্তিম পদটো এন আখৰে লিখা হয় বুজি পাইছা তোমালোকে সাধাৰণতে কি বুজি পালা অন্তিম পদ কি বুজি পালা প্ৰথম পদ কি বুজি পালা তুমি ইয়াত এটা প্ৰাৰম্ভিক আমি এটা সূত্ৰ পাম যে এটা সমান্তৰ পদ্ধতি আমি এটা সূত্ৰ পাম যিটো সূত্ৰ আমাৰ অতি গুৰুত্বপূৰ্ণ আমি এই সূত্ৰটো জানিলে আমি পাছৰকেইটা আমি লিখিব পাৰিম বা আমি পাছৰকেইটা বুজিব পাৰিম ইহঁতৰ মেইন এটা সূত্ৰ হৈছে কি আছে যে a প্লাছ n মাইনাছ 1 ইনটু t এইটো হৈছে ইহঁতৰ সূত্ৰ এইটো মেইন সূত্ৰ এই সূত্ৰটোৰ কাম কি ইয়াত যদি তোমালোকক ডি উলিয়াব দিয়ে তোমালোকে এইটো সূত্ৰ প্ৰয়োগ কৰি উলিয়াব পাৰিবা ইয়াত যদি তোমালোকৰ এ মানে প্ৰথম পদ যদি উলিয়াব দিয়ে ইয়াক উলিয়াব পাৰিবা এন মানে হৈছে কি কিমানটা পদ আছে আমি নাজানো সেই কিমানটা পদ আছে এটা সংখ্যাত সেই পদটো যদি উলিয়াব দিয়ে তেন্তে আমি এইটো সূত্ৰ প্ৰয়োগ কৰিয়ে উলিয়াব পাৰিম তাৰ মানে চোৱা তোমালোক ধৰা এটা সমান্তৰ পদ্ধতি দি দিলে ধৰা 2 4 6 8 10 এনেকৈ তোমালোকক 100 দি দিলে ধৰি লৈছোঁ আমি জানো 2ৰ পৰা 100লৈকে আছে আমাৰ পদ্ধতিটো ইয়াত কিমান পদ আছে আমি এইটো নাজানো হয়নে অন্তিম পদটো আমি 100 পাইছোঁ প্ৰথম পদ আমি 2 পাইছোঁ এইটো সাধাৰণতে ডি কিমান পাম 4ৰ পৰা আমি 2 বিয়োগ কৰিলে 2 পাম ডি পাম অৰ্থাৎ আমি যদি চাওঁ এ মানে 2 পাম আমি ডি মানে 4 মাইনাছ 2 ইকুৱেল টু 2 পাম আৰু এ এন আমি কিমান পাম 100 পাম আমাক কৈছে আমি যে ক'লোঁ এন মানে কি যে কিমানটা পদ আছে এই এনটো যদি উলিয়াব দিয়ে প্ৰজ্ঞ যদি কিমানটা পদ যদি উলিয়াব দিয়ে আমি এই সূত্ৰটো প্ৰয়োগ কৰি আমি উলিয়াব পাৰিম
গতিকে তোমালোকে এই সূত্ৰটো মন কৰি চাবা, ভালদৰে মন দি চাবা। আমাৰ আৰু বহুত কেইটা সূত্ৰ আছে, আমি আটাইকেইটা সূত্ৰ তোমালোকৰ লগত আলোচনা কৰিম পিছত। আজি তোমালোকে আৰম্ভণিত আমাৰ এই বস্তুৰ বিষয়ে জানি লোৱা। তোমালোকে আশা কৰোঁ তোমালোকে প্ৰথম পদ কি বা সমান্তৰাল প্ৰগতি কি হয় বা সাধাৰণ অন্তৰ কেনেকৈ উলিয়াই বা কি বা তোমালোকৰ অন্তিম পদ কি, এই গোটেইখিনি কথা বুজি পালা। আশা কৰোঁ তোমালোকে ইয়াৰ পাছত যিবিলাক ক্লাছ আমি আৰম্ভ কৰিম, গোটেই ক্লাছখিনি তোমালোকে গুৰুত্ব দি পঢ়িবা। আৰু ইয়াৰ পাছত আমি যিবিলাক সূত্ৰ পাই যাম, আমি সূত্ৰখিনি আলোচনা কৰি আমি তাৰপিছত অনুশীলনটো ষ্টাৰ্ট কৰি যাম। ঠিক আছে, বুজি পাইছা তোমালোকে? তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।